নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে দীপাৱলী আৰু দীপাৱলীৰ আপোনালোক সকলোলৈ বহুত বহুত শুভেচ্ছা জনালোঁ। মই এনেদৰে চাকিবোৰ প্ৰথমতে ঠিক কৰি ল'লোঁ। তাৰপাছত এনেদৰে মই কলগছত গোটেইখিনি ধুনীয়াকৈ দি ল'লোঁ আৰু ঘৰটোৰ চাৰিওপিনে মই চাকিবোৰ এনেদৰে জ্বলাই ল'লোঁ। এতিয়া এনেদৰে কলগছ জ্বলাইছোঁ দেই। দীপাৱলী হৈছে পোহৰৰ উৎসৱ আৰু এই পোহৰৰ উৎসৱত সকলোৰে ঘৰবোৰ যেন পোহৰাই থাকে, পোহৰাই তোলে, সেয়াই মনৰ পৰা কামনা কৰিছোঁ। কলগছ জ্বলাই ল'লোঁ এনেদৰে আৰু এয়া মায়ে মন্দিৰত এনেদৰে সৰাই দিছে আৰু এয়া ৰংগলী কেনেকুৱা হৈছে জনাবচোন। ৰংগলীখিনি ভাল হৈছেনে নাই জনাব। ভণ্টীয়ে বনাইছে ৰংগলীখিনি, কেনেকুৱা হৈছে জনাব কমেণ্টত। এনেদৰে চাকিবোৰ দি ল'লোঁ। এতিয়া আমি যিমানখিনি পাৰোঁ ভালদৰে সজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকেও চাগে এনেদৰে ৰংগলী বনাইছে, সকলোৰে ঘৰত বনাই যিহেতু এনেদৰে। চাবচোন কেনেকুৱা হৈছে, ভালেকেইটা বনোৱা গ'ল। ইফালে সৰু বাচ্চাবোৰক চাবলৈ খুব ভাল লাগে দেই। আৰু এয়া হৈছে মোৰ সৰুকালৰ বন্ধু, বহুত দিনৰ পিছত লগ পালোঁ, খুব ভাল লাগিল দেই লগ পাই। আৰু এয়া মোৰ ভণ্টী আৰু মা বৰমা এনেদৰে আমি ভাত খাই ল'লোঁ। কেম্পাছত থাকোঁ, সেইটোত আচলতে এনেদৰে কোৱাৰ্টাৰবোৰ আছে, নিজা ঘৰ মানুহৰ নাই, চব কোৱাৰ্টাৰতে থাকে। কোৱাৰ্টাৰবোৰ এনেধৰণে লাইটেৰে ধুনীয়াকৈ সজাইছে। আৰু আমি এতিয়া এনেদৰে গোটেই চাৰিওফালে এবাৰ ফুৰি আহিলোঁ। গোটেইখিনি মানুহ বৰমা মাহঁত লগ হৈ কোনে কেনেদৰে সজাইছে ধুনীয়াকৈ চাই আহিলোঁ। সৰু বাচ্ছাৰ দৰে ময়ো এনেদৰে ফুলজাৰিয়ে জ্বলালোঁ। মই যিহেতু বম মাৰিবলৈ মোৰ বহুত ভয় লাগে, সেইবাবে মই এনেদৰে মাৰি ল'লোঁ। এনেদৰে মাহীয়েকৰ লগত সি লাগিয়ে থাকে, মানে খেলি ধেমালি কৰি থাকে। আৰু এয়া মায়ে প্ৰসাদ দিলে। ভাল টাইমখিনিতে আহিলোঁ। এয়া হৈছে দেৱালীৰ নেক্সট দিনা। মই মানে এঠাইলৈ গৈ আছোঁ, নেক্সট দিনা আমাৰ এখন বাৰ্থডে আছিলে, মই বাৰ্থডেলৈ গৈ আছোঁ। মা মই আমি গোটেইবোৰ। এইজনী হৈছে বাৰ্থডে গাৰ্ল, মানে মোৰ ভতিজা ছোৱালী। ফ্ৰেণ্ডবোৰ পালে ইমান দুষ্টামি কৰে যে সি, আৰু এনেদৰে আমি গোটেইবোৰে লগ হৈ কেক কাটিলোঁ বাৰ্থডে গাৰ্লৰ লগত। তাৰপিছত ভাত পানী খাই আমি ইয়াৰ পৰা ওলাই দিলোঁ। আহি ঘৰ পাই চাকি ধূপ দিলোঁ আৰু এনেদৰে মই আকৌ দেৱালী উদযাপন কৰিলোঁ আৰু কেইখনমান ফটো ইয়াত লগাই দিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। সকলোকে দীপাৱলী পুনৰবাৰ শুভেচ্ছা।